নমস্কাৰ অসমবাসী ৰাইজক অসমীয়া চনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এই পৃথিৱীত যদি আটাইতকৈ বেছি জ্বলা খাব পৰা মানুহ আছে তেন্তে সেইসকল হৈছে এছিয়ান দেশৰ লোকসকল, অৰ্থাৎ আমিবোৰ, যেনে ভাৰত, চীন, নেপাল, ভূটান আদিৰ লোকসকল। কিন্তু প্ৰশ্ন হয় যে জলকীয়া কিয় জ্বলা? জানিবলৈ চাওঁ আহক আজিৰ ভিডিঅ'টো। ভাৰতৰ মানুহবোৰে খাদ্যৰ লগত জলকীয়া খোৱাটো খুবেই পচন্দ কৰে। চাইণ্টিষ্টসকলে প্ৰথমে ভাবিছিল যে জলকীয়া গছৰ ইভলিউশ্যনৰ বাবে জলকীয়াটো জ্বলা হ'ল। জলকীয়া গছৰ হাজাৰ বছৰ আগেয়ে এনেদৰে ইভলভ হৈছিল যে যিকোনো জীৱই ইয়াক সহজে খাব নোৱাৰে। কিন্তু নতুন ৰিচাৰ্চে ক'লে যে জলকীয়াৰ জ্বলা গুণ জলকীয়া গছত এইকাৰণেই ইভলভ হ'ল যাতে সৰু সৰু কীট পতংগ আৰু শেলাইৰ পৰা জলকীয়াটো ৰক্ষা পাব পাৰে। পৃথিৱীৰ বেছিভাগ জলকীয়া বেছিকৈ বৰষুণ দিয়া দেশত হোৱা দেখা যায়, আৰু এনেকুৱা বতৰত জলকীয়াবোৰ সৰু সৰু কীট পতংগ আৰু শেলাই পৰাৰ সম্ভাৱনা বেছি হয়। সেইবাবে বৈজ্ঞানিকসকলে কয় যে বৰষুণ বেছি হোৱা ঠাইত জলকীয়াৰ জ্বলা গুণ বেছি হয়। আৰু ফ্ৰেণ্ডছ, ভাৰতৰ আটাইতকৈ জ্বলা ভোট জলকীয়া অসমতেই পোৱা যায়। আচল কথাটো হৈছে যে জলকীয়া গছত কি এনেকুৱা ইভলভ হ'ল যাৰ বাবে জলকীয়াবোৰ ইমান জ্বলা হ'ল। জলকীয়াত কেপচেইচিন নামৰ এবিধ কম্পাউণ্ড পোৱা যায়। এই কম্পাউণ্ডটোৰ বাবে আমি জ্বলা অনুভৱ কৰোঁ। আমাৰ জিভাৰ পৰা গোটেই বডিটোত চেনচিউৰি নামৰ এটা নিউৰন আছে, যাক পলিমডেল নচিচেপ্টৰ্ছ বুলি কোৱা হয়, আৰু এই ৰিচিপ্টৰটো বহু গৰমত এক্টিভ হয়। লগতে ব্ৰেইনটোক সংকেত দিয়ে যে গৰমৰ পৰা বাচিব লাগে। যেতিয়া আমি জলকীয়া খাওঁ তেতিয়া জলকীয়াৰ কেপচেইচিন জিভাৰ চেনচিউৰি নিউৰনৰ সৈতে বাইণ্ড হৈ যায় আৰু আমাৰ জিভাখন জ্বলিবলৈ ধৰে, আৰু ব্ৰেইনটোৱে ভাবে যে কিবা হানিকাৰক বস্তুৱে আমাক জ্বলাইছে। আমাৰ স্কিনৰ লগত কণ্টেক্টত আহি যায়। কিন্তু ফ্ৰেণ্ডছ, জলকীয়া জ্বলা হোৱাৰ স্বত্তেও মানুহে কিয় খায় বাৰু? কিছুমান চাইণ্টিষ্টে কয় যে মানুহে কষ্টদায়ক কাম কৰি বেছি ভাল পায়। আন কিছুমান চাইণ্টিষ্টে কয় যে জলকীয়া খালে আমাৰ শৰীৰত এণ্ডৰফিন ছিক্ৰেট হয়, যিটো আমাৰ ব্ৰেইনে খুবেই ভাল পায়। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনেই উপলব্ধ হয় কেৱল অসমীয়া চনাক চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।